নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই শনিবাৰৰ দিনটোত কৰিব পৰা বিশেষ পূজাৰ বিষয়ে ক'ম। আশা ৰাখিলোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। শনিবাৰৰ দিনটো শনি গ্ৰহ আৰু শনিদেৱৰ দিন বুলি গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰৰ মতে শনি গ্ৰহ ব্যক্তিৰ জীৱনত কৰ্মফলৰ প্ৰতীক। সঠিক বিধিৰে পূজা কৰিলে শনিদেৱৰ ক্ৰোধ হ্ৰাস পায়, জীৱনত শান্তি সমৃদ্ধি আহে আৰু ৰোগৰ পৰা মুক্তি লাভ হয়। বিশ্বাস অনুসৰি যিয়ে নিয়মিত শনিদেৱক স্মৰণ কৰে তেওঁৰ ওপৰত ভয়, দুখ আৰু ৰোগৰ প্ৰভাৱ কম হয়। শনি পূজাৰ দ্বাৰা কৰ্মৰ দোষ, চাৰে-চাতি আৰু শনিৰ কষ্ট হ্ৰাস হয়। ধন সম্পদ, কৰ্মত সফলতা আৰু জীৱনত স্থিৰতা আহে। এই পূজাৰ সামগ্ৰীসমূহ হ'ল ক'লা তিল, ক'লা কাপোৰ, তিলৰ তেল, ধূপ, চাকি, শুদ্ধ জল, নৈবেদ্যৰ বাবে ক'লা দালি আৰু লুৰ বাচন, নীলা বা বেঙুনীয়া ৰঙৰ ফুল। শনি পূজাৰ বিধিসমূহ হ'ল শনিবাৰে পুৱাই স্নান আদি কৰি ক'লা বা নীলা ৰঙৰ কাপোৰ পৰিধান কৰক। ঘৰত বা শনি মন্দিৰত শনি দেৱতাৰ প্ৰতিমাৰ সন্মুখত চাকি জ্বলাই পূজা কৰক। শনিদেৱক থিয় হৈ হাতযোৰ কৰি সেৱা কৰিব। শনি দেৱতাৰ আগত মূৰ দোৱাব নালাগে বুলি প্ৰবাদ আছে। শনি মন্দিৰত ক'লা তিল, ক'লা দালি আৰু ক'লা কাপোৰ দান কৰিলে বিশেষ ফল পোৱা যায়। শনিদেৱক ক'লা শলিতাৰে তিল-তেলৰ চাকি অৰ্পণ কৰাটো শুভ বুলি মনা হয়। ওম ছং শনিশ্চৰায় মন্ত্ৰ জাপ কৰিলে অশুভৰ প্ৰভাৱ হ্ৰাস পায়। শনিবাৰৰ দিনটো কাউৰী, কুকুৰ আৰু গৰুক খাদ্য খোৱালে বিশেষ পুণ্য লাভ হয়। এই পূজাৰ উপকাৰিতাসমূহ হ'ল শনি দুখ কমে, কৰ্মত সফলতা আহে, অকাল মৃত্যু, ৰোগ আৰু বিপদৰ পৰা ৰক্ষা পৰে, দীৰ্ঘস্থায়ী শান্তি আৰু মনোবল বৃদ্ধি হয়। শনিদেৱ দণ্ডকৰ্তা নহয়, তেওঁ কৰ্মফলৰ সঠিক নিৰ্ণায়ক। শুদ্ধ মনেৰে পূজা আৰু ভক্তি কৰিলে শনিদেৱে আশীৰ্বাদ দি জীৱনত শান্তি, ধন সম্পদ আৰু সাফল্য দিব পাৰে। সেয়েহে শনিবাৰে শুদ্ধ মনেৰে শনিদেৱক স্মৰণ কৰক আৰু জীৱনৰ পথত স্থিৰতা আৰু সমৃদ্ধি আহৰণ কৰক। আজিলৈ ইমানেই। কাইলৈ ৰবিবাৰে কৰিব পৰা বিশেষ পূজাৰ বিষয়ে এটি নতুন ভিডিঅ' লৈ আহিম। ধন্যবাদ।